কলেজত কিজানি আঙিৰিতে খোজকাঢ়ি যাওঁ ৰাখিছে গাড়ী লৈ যায় নহ'লি আৰু কি কৰিবি এতিয়া লাইন গাড়ীতে যাব লাগিব থাকলিতো আমিও নিলো হয় এই अंकल हम डाइट न होता क्या डिगुडे अब्बा नहीं मानेंगे अरे क्या ने डिगुडे तो खुदिसास नगर নাই 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 নৰা বে দুটো যি খং মারবো মুখুদলি মই নৰো শুনবে আরে তোক নেদি কাক দিগু তই একমাত্র চলি তো তোক নেদি কাক দিগু ডিগুডি তখন নৰা বে এই চান্স কিন্তু এইসব না ইটেই সুধিলে যি সদা হদ Hörde, Hasine, Jusilo, ja, Papa, ইমান দেৰি লগা অফিচ খুলব ধৰা 8টা বাজিল চালা মই ঘৰৰ পৰাই ওলব বনাই এইটো কাৰণে হাও কি अंकल इतने राती और अच्छी है को जानी পাপা তৰস্তে কাম বন নকৰা দিনটো ঘুমাই বহি খোৱা মানুহবিলাকৰ কাৰণে এই 8টা বজাতো ৰাতিপুৱাতে থাকিব পাৰে কিন্তু যোনগিলা মানুহে দিনটো কাম নকৰে ৰাতিৰ সাঁজ খাব নাপায় সেইগিলা মানুহৰ কাৰণে এই 8টা বজাতো দিনৰ 12টা বজাৰ সমান ইচ্ছা কত যায় ন গুৱাহাটীত যাওঁ ৰ এই আমাৰ বিলখন পাছ হৈছে না খবৰ এটা লৈ তাতে ইচ্ছা আৰু আপুনি লাইনে বিল দিয়া গুৱাহাটীক লাগি যাব লাগে নেকি আজিকালি সব অনলাইন আছে সব মোবাইলতে আৰি ৰক দেখ আপোনালোকৰ ৰেল কিমান আছে গাধাই লাইনৰ বিল নহয় এখন টয়টাৰী বিল আমাৰ দৰমাহাৰ বিল এখন তাকে পাৰ হৈছে না খবৰ এটা লৈ মই আকৌ লাইনৰ বিল লিয়া আছিলো রে হসিনে তাড়াতাড়ি করা মোর ফলে দেরি হয়েছি হলেও নুশুনে মনে গেলে দেউতা তোর মোৰ কথা এটা আছে কৌ হচি ধৰক ইমান দেৰি লগা তুমি 8টা বাজিল মই সাৰি অফিচ যাব লাগিছিল তোমাৰ কাৰণে সদায় লেট হয় মোৰ কি আমাৰ কালি অলপ ৰাতি হোৱা নাছিল নেকি ঘুমতে বেছি মানুহটো কালি অলপ দেৰি হৈছিল ৰাতি ঘুমতে সেইকাৰণে আকৌ উঠোতে আজি দেৰি হ'ল কি বনছা পিছে ৰুটি আলু ভাজি আপোনাৰ ফেভৰেট কালি নিচিনা টনাই ৰুটি কিখান বাপ্পা ঐ কালি যিহে টান ৰুটি বনাইছিলা তুমি চালা খাবার সময়তো গলত পড়ছি আনকি উল্লবার সময়তো তলত পড়ছি নাই দিয়ক আজি একেবাৰে ঢিলে আছে খাব পাৰিব দিয়ক আজি তো হনা এনেকুৱা লগ নাই দিয়ক দে আপুনি যাব মই যাওঁ মোৰ পিছফালে অলপ কাম আছে মানে কামত লাগা এনে বেকাৰ থাকি লাভ নাই দিলা নিচিনা যাওঁ কামত লাগা দেউতা কথা এটা আছে কাকে কি ক'ব আছে তেতিয়া নকলি মেকামৰ নিচিনা চাই থাকিম মুখখন দেউতা মোক এখন বাইক লাগে মই কলেজ যাব লাগে বাইক এখন চব চলি কলেজত বাইক লৈ যায় মই লাইন গাড়ীত যাব লাগে মই নৰো যাব মই কথা এটা পাইছিলোৱে বাইক লাগে কলেজত যাব বাইক চালা তহঁতৰ বয়সত আমি 5-6 কিলোমিটাৰ খোজকাঢ়ি গৈছিলোঁ স্কুলত চালা এটা সাগৰ সাঁতুৰি যাওঁ আমি স্কুলত যাবা চালা সিহঁতক এতিয়া বাইক লাগে চালা আশাটো বোকা হয় পৰীক্ষাৰ দিনত আমি সেই পাৰ কৰি কিনে পৰীক্ষা দিব যাওঁ আৰু সিহঁতক এতিয়া বাইক লাগে কলেজ যাব বাইক চালা আংকল স্কুলত অকল খিচিৰি খাম বুলি যোৱাৰ ইচ্ছা জনাটোত পাৰ্থক্য আছে আৰু তোৰ লগ সংগ ভাল কৰ দেই তোৰ লগ সংগ কিন্তু তোক বেয়া কৰি লৈ যায় আছে তই ভাল লগ সংগৰ লগ লাগ নহ'লে কিন্তু তই বেয়া হৈ গৈছে মই কৈ দিছোঁ
শইকীয়া ছাৰ শইকীয়া ছাৰ কওক পালোঁ দিয়ক মই এই অফিচৰ গেটটোৰ বাহিৰত আছোঁ পালোঁ দিয়ক আপুনি অফিচৰ গেটটোৰ বাহিৰত নেকি মই পালোঁ দিয়ক মই ঘৰতে আছিলোঁ মানে আমাৰ আপাতক কিবা কৈছিলোঁ পালোঁ গৈছোঁ 5 ছেকেণ্ড দেৰি হোৱাৰ কাৰণে মোক আৰু পেন খুলিব লাগে গৈছোঁ ৰ টেনশ্যন নলই এক হাতৰ মুঠিত আমাৰ আৰাকাত অস্ত্ৰ আছে ডাইৰেক্ট ইমোচনেল ব্লেকমেইল কৰ তেতিয়া দিগুদি মৰ্ডাৰ Run.